তেৰেমেৰে বিংগো তেৰেমেৰে কুৰকুৰি একচুৱেলি খাই আছিলোঁ, এডিটিং এটা কৰি আছিলোঁ, আমি ভাইটিয়ে মই খাই আছিলোঁ। আপোনালোকক এটা প্ৰেক্টিকেল দেখাম বুলি ভাবিছোঁ। এইটো মেচ এটা ল'লোঁ, লৈ পেলাই এইটো চাব দেই আপোনালোকে। এইটো মই জ্বলাই দিলোঁ, এই চাওক, এই জ্বলাই দিলোঁ, এই চাওকচোন এইটো কি ধুনীয়াকৈ জ্বলি আছে। এডাল মমৰ নিচিনা জ্বলি আছে, এডাল মমৰ নিচিনাকৈ জ্বলি আছে, হয়নে নহয়? হয়নে বাৰু? এতিয়া চাওক, এই বস্তুবিলাক খাই লৈ পেলাই আমাৰ শিশুবিলাকৰ কি অৱস্থা হৈছে। চৰকাৰ এখন আছে, চৰকাৰখনেতো এইবিলাক কথা গুৰুত্বটো নিদিয়েই। আমাক সচেতন নাগৰিককে যদি গুৰুত্ব দিয়ে, গুৰুত্বটো আমাক নিদিয়ে। মেইন কথা হৈছে কি, এইবিলাক বস্তু বন্ধ কৰিব লাগিব, এইবিলাক বন্ধ কৰিব লাগিব। এয়া চাওক, এয়া হৈছে কুৰকুৰি বুলি কোৱা বস্তুটোৰ বাহাৰ। শিশুসকলৰ আটাইতকৈ বেমাৰ হোৱাৰ মূল কাৰণটো হৈছে এই কুৰকুৰি জাতীয় দ্ৰব্যবিলাক খোৱাৰ কাৰণে, আৰু এইবিলাক স্ল' পয়জন হৈছে বৰ্তমান সময়ত। ঠিক আছে, আপোনালোকে পৰাপক্ষত এই কুৰকুৰিবিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাকক নোখোৱাব বুলি মই অনুৰোধ জনাইছোঁ।